কথা কলটো পাইছো আবে কেলা খোৱা বুলি এতিয়া আহি পাইছোঁ আমি পিকনিক স্পটটো কিন্তু আমি যোৱা কথা আছিল ভূটান চকী কিন্তু ভূটান চকী যোৱা নহ'ল তো আহি গ'লোঁ হাহিমৰ ওচৰত কিবা এইটো মাওখাং কিবা এনেকুৱাকৈ নাম আছিল তো আহি পাইছোঁ তো পিকনিক স্পটটো ইমান বেয়া নহয় ধুনীয়াই তো দেখাইছোঁ আপোনালোকক গোটেইখিনি আৰু এখন দোকানত সুধিছিলোঁ মই চিপছ এটা আছিল মানে কিবা লোকেল চিপছ তো সেইটো ট্ৰাই কৰোঁ এতিয়া কিবা নাম কৈছিল তো সুধি আছিলোঁ সুধি কিনে ট্ৰাই কৰোঁ কেনেকুৱা লাগে বনাই কল চিপছ চিপছটো দাদা কি চিপছ এইটো কল কলৰ ন গাৰো কি মানুহ গাৰো মানুহ ন তো গাৰো মানুহৰ কিবা ট্ৰেডিশ্যনেল চিপছ হয় তো চাওঁ ট্ৰাই কৰি খাই লয় তো পেকেট এটা পেকেটত 10 টকা আৰু এখন আহি গৈছে গাড়ী পিকনিক স্পটত লাহে লাহে মানুহ অহা ষ্টাৰ্ট কৰিছে মানে এখন দোকান কৰি তো আমি আমাৰ গাড়ীখন ছেকেণ্ডত আহি গৈছে আৰু আহিব লাহে লাহে আহি আছে মানে তো এইখন আমাৰ গাড়ী আছিল আৰু এইকেইটা আমাৰ গোটেই মোৰ লগৰ মানে এইটো নদী চাওক নদীটো ধুনীয়া কিন্তু বহুত শিল আছে মানে গাৰো মানুহৰ ট্ৰেডিশ্যনেল চিপছ মানে ঘৰতে বনোৱা চিপছটো আমি এতিয়া ট্ৰাই কৰিম তো কেনেকুৱা লাগিছে আপোনালোক জনাইছোঁ বেয়া নহয় ভালে লাগিছে খাই তো এতিয়া প্ৰভাতেও ডাঙৰ মই অলপমান ট্ৰাই কৰি আছে এতিয়া তো প্ৰভাত কেনেকুৱা লাগিছে চিপছটো তো গাৰো মানুহৰ ট্ৰেডিশ্যনেল চিপছ হয় তো আমি দুটা ট্ৰাই কৰিলোঁ তো আপোনালোকে ট্ৰাই কৰিব আহিলে ভাল লাগিলে এই কাপোৰ জানি আছে মই চিপছ খাই আছোঁ কাম চাম নকৰা কৰি গালি দিব ৰ'ব দেখি মোক হৈ গ'ল আমাৰ পিকনিকৰ কৰি আছে বৰ্তমান সঁচাকৈ নদীটো মানে বহুত বেছিয়ে ধুনীয়া চব ফটো উঠি আছে কাম কৰিব লাগে চবে ফটো উঠাইছে ओ मेरे तू दुश्मन होना दुश्मन পানীটো চাওক কিমান ক্লিয়াৰ মানে তলটো দেখাই পায় তলটো দেখাই পায় ইমান ক্লিয়াৰ পানী মানে दुश्मन कैसे तू मेरा रोज कम लिटिल क्लोज এখন হেংগিং ব্ৰিজো আছে এইখন এই ব্ৰিজখনৰ ফালেও যাম তো ব্ৰিজখনৰ ফালেও যাম তো ব্ৰিজখনো দেখাম আপোনালোকক ইয়াতো আপোনাৰ অসমত নাই অসমৰ বাহিৰত হৈ যায় তো অসমৰ ওচৰতে কিন্তু অসমৰ বাহিৰ হৈ যায় এইটো মেঘালয় পৰে আপোনাৰ এইখিনি জেগাটো মেঘালয় পৰে ইয়াত চিমে কামেই নিদিয়ে অকণমানো দুখন চিমে অফ হৈ গৈছে এইকেইটা আমাৰ হিতেশ গোটেই যায়ে পালে ব্ৰিজখন চবে ফটো উঠাত ব্যস্ত তো মোৰ ভোক লাগিছিল এটা বন লৈ যোৱা কাৰণে পিঠা বন মানিছোঁ তো ক্ৰীম আছে ইয়াৰ ভিতৰত কণী বইল হৈ আছে আমাৰ কণী বইল হৈ আছে আৰু ধৰ্মেন্দ্ৰ কিবা কিবি কৰিছে মুনুই কিবা কিবি কৰি আছে চবকেইটা কামে কামে লাগি আছে মানে ক'ৰবাতে মোবাইল টিপাত বিজি এই আমাৰ ডিজে আৰু মই এয়া গায়ক ছিংগাৰ ফটো উঠি আছিলোঁ মানে ৰিল এটা বনাম বুলি ভাবিছিলোঁ তো সিহঁতে ব্ৰেকফাষ্ট কৰিব মাতিছে তো ৰিলো পাব আপোনালোকে যদি ৰিলকেইটা চাব খোজে তো ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব ইনষ্টাগ্ৰামত মন্দিৰ সোমাইছে বুলি আছে এই বনাম এইখিনি জেগাতে ৰিল কৰি আছে চবে ব্ৰেকফাষ্ট কৰি আছে দি দিলে এটা বন আৰু আমাৰ এইটো বিলেনি পচা কলটো পাইছোঁ কেনে ৰাখে প্লেচটো জেগাটো কেনে ৰাখে ভাল লাগছে ন ভাল লগাৰ কাৰণে সি আৰু একবাৰ আহিছে কেলা নহওক মিঠাইৰ ৰস আবে কেলা খোৱা বুলি গল্লা আৰু মিঠাইৰ ৰস কেনে ফিলিংছ আহি গল্লা মিঠাইৰ ৰসটো গাহৰি सजन जब पास न आए ओ दिल पे ला এতিয়া ইনষ্টাগ্ৰামত কেইটামান ৰিল বনাম তো সেই ৰিলকেইটা পাবৰ কাৰণে আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব লাগিব তো ইনষ্টাগ্ৰামত মঞ্জিৰা চুৱাইটি বুলি মাৰি দিলে আহি যাব
ৰিল বনাই থাকোঁতে ধুপ কৰি পৰিলোঁ তো এই ক্লিপ যদি পাৰোঁ তো দেখাম সেই ক্লিপটো আপোনালোকক এইমাত্ৰ ৰিল বনাই থাকোঁতে পৰিছোঁ মানে তো লাহে লাহে আহি কিনে ভালে এখন গাড়ী আহিলে মানে দুখন বাছ আছে এতিয়া লাহে লাহে মানুহ মানে হৈ আছে তো তেতিয়া আমি যেতিয়া আহিছিলোঁ তো মানুহ হোৱা নাছিল বেছি चल भाग चले कहीं जहाँ रात कटे वहीं एक साथ पले हाला গাহৰি মাংস খাই আছে তো মই মানে মাংস নাখাওঁ মানে এক বছৰৰ কাৰণে মই ভেজিটেৰিয়ান তো এক বছৰ মই মাছ মাংস একোৱে নাখাওঁ তো কমপ্লিট মই ভেজিটেৰিয়ান তো ধুনীয়া নেচাৰৰ মজা লৈ বহি আছোঁ প্ৰভাতৰ ৰুমত লগত ধুনীয়া ধুনীয়া ছোৱালী চাই এই ছোৱালী চাওক এই ধুনীয়া ছোৱালী এইফালেও ছোৱালী এনে কৈছোঁ দিয়ক মোৰ গাৰ্লফ্ৰেণ্ড নাই তথাপিতো আপি নাচাওঁ মই বুজি আছে দিলেলে গান আৰু আমি যাই আছোঁ এই ব্ৰিজখনত হেংগিং ব্ৰিজ লৰচৰ হয় না নহয় বা প্ৰভাত আৰু মই ফাইনেলি আহি গ'লোঁ ওপৰতে উঠি উঠি আৰু এইখনে হ'ল হেংগিং ব্ৰিজ হা পূৰা লৰচৰ হৈ আছে অঁ কেনে এক্টিং কেনে ফাৰ্ষ্ট টাইম উঠিছোঁ মই এনেকুৱা ব্ৰিজত মানে পূৰা লৰচৰ হৈ আছে কাজিয়াৰ পৰা ভিউটো চাওক মাৰিকেইটা কিন্তু আহি আহি আছোঁ এতিয়া ৰিল বনাম এতিয়া এটা দুটা এইফালে বহুত ধুনীয়া জেগা আছে যাব পাৰিলে মানে যদি যাব পাৰিলোঁ হয় ভাল লাগিল হয় কিন্তু এই ব্ৰিজখন চাকি হিলা হিলি কৰি আছে ইফালেও লৰে ইফালেও লৰে প্ৰায় হিলি আছে এইগিলা কি বুলি কয় কহুৱা বুলি কয় নেকি ন এই তাতে আমাৰ পিকনিক হৈ আছে এইখিনিতে আমাৰ পিকনিক মানে সেইখন আমাৰ ষ্টেজ মানে পিকনিকৰ আৰু এইফালে ধুনীয়াৰ তামোলৰ গছ চাক যোনফালে চাই সিফালে তামোল গছ বহুত তামোল গছ ঠিক আছে গম নাপাওঁ আৰু জাষ্ট যাই আছোঁ আৰু আপোনালোকক দেখাই আছোঁ এনেও পাহাৰত থাকোঁৱে তো পাহাৰত উঠা ট্ৰেইনিং অলৰেডি আছে তো সেইকাৰণে তো সেইকাৰণে ইমান টাফ নহয় মোৰ কাৰণে পাহাৰ উঠাটো একদম চিম্পল কথা মোৰ কাৰণে একদম চিম্পল কথা বিগ এডভেঞ্চাৰ এই চাওক এইবিলাক কয় এডভেঞ্চাৰ খালী ভৰি আহিছে লাইফটো সদায় এনেকুৱা এনজয় কৰিব লাগে মানে পজিটিভলি লৈ চব কথা এনজয় কৰিব লাগে ভিউটো কিন্তু মজা तेरी याद सताए रात रात तेरी याद सताए रात रात হা দেখাইছো তো আমার বস আমি উপরে গেছি তোমালোকে ততে আমি বগৰী ট্ৰাই কৰি আছো লোকাল বগৰী হাইমল লোকাল বগৰী টেষ্ট কৰি আছো এটা খাই আছিলো অলৰেডি দেখা দি ভাল কাম কৰিলে মই দেখা নাছো কথা কৈছো তোমাক মই এটা ফুল দিম দিয়া এ ভালে থাক ফাস আউতে মানুহ আছিল আৰু এটা মানুহ चल भाग चले कहीं जहाँ বক্সটো মানে কিবা এটা হল অকস্মাত তো আমি এটা যাব যাই আছো কি আনবা মানে কি হল মানে ব্লুটুথ কাম কৰা নাই একচুয়ালি কি হয় এতিয়া অজাত লাগিব ব্লুটুথ কাম কৰা নাই স্পিকাৰটো নবজিলে আৰু ইনজয়টো নাই আৰু গানটো নহলে এটো না অজা আনিব যাই আছে আৰু আমাৰ ড্ৰাইভাৰটো কিন্তু স্পেশাল ড্ৰাইভাৰ একদম দেখা নাই তাম কি উঠ আচ্ছা গানা ট্যাক্সি আরেঙ্গে তো পিকনিক আইছিল এটো হাইম নহয় মাউক্রাম তো মাউক্রাম হাইমত পৰে কিন্তু হাইম নহয় মাউক্রাম একে বেয়া দিনৰ পিছত ভাল দিন ভাল come a little close ভাল ৰাস্তাৰ পিছত বেয়া
ओ मेरे दिल दुश्मन होना दुश्मन क्यों हो আচ্ছা ধোৱা হৈ গ'ল ৰাস্তা ধুই কিনে এতিয়া ভাত খোৱাৰ টাইম হৈছে আৰু ভাত খোৱাৰ টাইমত লগৰ ল'ৰাৰ লগত আহিলে কি হয় আপোনালোকে তো যোনে বুজিছে আৰু ভাত খোৱাৰ আগে আগে কি হয় আৰু ভাত খোৱাৰ পিছত কি হয় আৰু সেই হৈ আছে বৰ্তমান সেইকাৰণে মই বেলেগ চাইডত আহিলোঁ ভাত আহি গ'ল এতিয়া খোৱাৰ টাইম হ'ব চব বহি গৈছে স্পেচিয়েল পনীৰ মানে মই একো মাছ মাংস নাখাওঁ তো মোৰ কাৰণে পনীৰ আহি গৈছে খাই লৈ লগ পাই আছোঁ बिन तेरे किड धा 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 कुछ जूली बिन तेरे किड धा सालाद आइ ग'ल আমাৰ ধৰ্মেন্দ্ৰ বাবাই সালাদ বিলাই আছে কিবা ক'বা নেকি মাংস আহে গৈ গ'ল আৰু এতিয়া ইহঁতে খাই আছে ভাত খালে আপুনি रात कटे वहीं एक साथ पले हाला তো হৈ গ'ল এতিয়া পেণ্ডেলটো ভাঙি আছে পেণ্ডেলটো ভাঙাৰ পিছতে ডেক চেক উঠাইছে গাড়ীত তো এতিয়া আৰু যাম তো সেয়াই আৰু যাম আৰু কিন্তু আজি ভিডিঅ'টো ইয়াত এণ্ডিং নকৰোঁ অলপমান যোৱাতেও ভিডিঅ' কৰিম চাই থাকিব যোৱাতে মই আগত বহিম তো সেইকাৰণে অলপ ৰাস্তা দেখাওঁ আপোনালোকক খোৱা লোৱা হ'ল আৰু পেণ্ডেল চেণ্ডেল গোটেই ভাঙিল আৰু এই বক্স চক্স পূৰা একদম সোমাই গাড়ীত উঠাই দিছে তো আৰু ওলাম বেছি দেৰি নাই ইয়াত তো অকণমান ফাইনেলি গোটেইখিনি এৰিলোঁ मेरा रोज कम लिटिल क्लोज